জাষ্টিছটো আপুনি মই এই অনুষ্ঠান চাই থকা প্ৰতিগৰাকী ব্যক্তিৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে গৰিমা গাৰ্গৰ পৰা মই তেওঁৰ কৈশোৰৰ বন্ধু মোলৈকে সকলোতো আমি জাষ্টিছ ফৰ জুবিনে বিচাৰিছোঁ। কাৰণ প্ৰথম কথা হ'ল ৰাজ্য চৰকাৰৰ যিটো দায়িত্ব খুব নিয়াৰিকৈ পালন কৰিছে। ৰাজ্য চৰকাৰৰ দায়িত্ব হ'ল অনুসন্ধানকাৰী সংস্থাক নিয়োজিত কৰি সমৰ্পিত ভাৱেৰে বিজ্ঞানসন্মতভাৱে সকলোবিলাক লৈ অনা। ঠিক সেইদৰে মুখ্যমন্ত্ৰীয়ে সমান্তৰালভাৱে ন্যায়িক আয়োগৰো গঠন কৰিবৰ বাবে আহ্বান জনাইছিল, সিও গঠিত হৈছে। গতিকে ৰাজ্য চৰকাৰে অনুসন্ধান কৰি ন্যায়পালিকাৰ হাতত অনুসন্ধানৰ সমস্ত সম্পদৰাজি দি দিয়াটো হ'ল ৰাজ্য চৰকাৰ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কাম। সেইখিনি কাম আগবাঢ়িছে, নিৰ্দিষ্ট সময়ত সেইখিনি দিয়া হ'ব আৰু তাৰপিছত ন্যায়পালিকাই আমাক ন্যায় প্ৰদান কৰিব। ন্যায়পালিকাৰ ওপৰত আমাৰ গভীৰ বিশ্বাস আছে। গতিকে আমি ভাবোঁ যে ন্যায়পালিকাই সকলো দিশ চালি জাৰি চাই আমাক অসমবাসীক আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়পথ ন্যায়পালিকাই সদায় আমি যি আস্থা বিশ্বাসত সদায় ৰাখিছোঁ, সদায় সেই আস্থা বিশ্বাসৰ ভেটি কৰিয়ে তেওঁলোকে ন্যায় প্ৰদান কৰিব। আৰু ৰাজ্য চৰকাৰে মই ভাবোঁ যে যিখিনি অনুসন্ধান কৰি আছে সেইখিনি নিৰ্দিষ্ট সময়ত দিব। ন্যায়পালিকাই দিয়ে, ন্যায় আপুনি মই বা কাৰ্যপালিকাই নিদিয়ে। আপুনি মই নহয়, যিহেতু অনুসন্ধানকাৰী সংস্থা আছে, ন্যায়িক আয়োগ আছে, তেওঁলোকে কেনেকৈ অনুসন্ধান কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁলোকে কি বিচাৰিছে, ছিংগাপুৰ চৰকাৰৰ লগত কেনেকৈ আলোচনা কৰিছে, কেতিয়া যাব, কি যাব, নিৰ্দিষ্ট সময়ত কেতিয়া আহিব, তেওঁলোক কোনোবা আহিব নেকি, সেইবিলাক সংস্থাটোৰ মুখপাত্ৰ বা সংস্থাটোৱে ক'ব বা কিছুমান কথা তেওঁলোকে জনাব প্ৰয়োজন যেতিয়া অনুভৱ কৰে। কিন্তু এই অনুসন্ধানৰ প্ৰতিটো কথাটো তেনেকৈ ধৰক আপোনাক মোক নকয়। এতিয়া মূল কথা হ'ল, যদি যিকোনো সময়তে গৃহ বিভাগেই হওক বা আমাৰ SITয়ে হওক, যেতিয়া আমাৰ বিদেশ মন্ত্ৰালয় বা কেন্দ্ৰীয় চৰকাৰৰ যিকোনো মন্ত্ৰালয়ক ৰাজ্য চৰকাৰ একোখনে সহযোগিতা বিচাৰে, আমি প্ৰত্যেকটো সহযোগিতা দিবলৈ বদ্ধপৰিকৰ দি আহিছে। এইটো নিয়মেই ফেডাৰেল ষ্ট্ৰাকচাৰ গভৰ্ণমেণ্টত ৰাজ্য চৰকাৰৰ আৰক্ষী বিভাগ, SIT, ন্যায়িক আয়োগ যিয়ে যি সহযোগিতা বিচাৰে আমি প্ৰত্যেক মুহূৰ্ততে আমি সহযোগিতা আগবঢ়াবলৈ সদায় সাজু হৈ থাকোঁ। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কথাটোতো যেতিয়াই আমাক সহযোগিতা বিচৰা হয় আমি নিশ্চিতভাৱে কৰিম। গতিকে এই সকলোবিলাক খুব প্ৰণালীবদ্ধভাৱে আগবাঢ়ি গৈছে। এতিয়া আমি ন্যায়ৰ অপেক্ষাত আছোঁ।